বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। এতিয়াৰে পৰা আৰু নহয় মেট্ৰিক পৰীক্ষা। দশম শ্ৰেণীৰ পৰীক্ষা সাধাৰণ শ্ৰেণীৰ দৰে অনুষ্ঠিত কৰা হ'ব। দশম শ্ৰেণীৰ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰূপে বিবেচনা নহ'ব। উচ্চতৰ মাধ্যমিক পৰীক্ষাকহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰূপে বিবেচনা কৰা হ'ব। নতুন শিক্ষানীতি সন্দৰ্ভত ব্যাখ্যা কৰি এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। লগতে নতুন শিক্ষানীতিৰ অধীনত স্নাতক পৰ্যায়ৰ শিক্ষাদানৰ পদ্ধতি সালসলনিক লৈও কৰে মন্তব্য। মেট্ৰিক মই বাৰে বাৰে কৈ আছোঁ যে মেট্ৰিক শব্দটোৰ অৰ্থ হ'ল ক্লাছ 10 আৰু ক্লাছ 10ত পৰীক্ষা হ'ব। কিন্তু আগত আছিলে HSLC অৰ্থাৎ তাতে হাইস্কুল লিভিং চাৰ্টিফিকেট, মূলত স্কুল লিভিং। এতিয়া স্কুল লিভিংটো 10ত নহয়, স্কুল লিভিং 12ত হ'ব। আৰু আজি আনুষ্ঠানিকভাৱে NEP 2020 উচ্চ শিক্ষাত প্ৰৱৰ্তনৰ উন্মোচন কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মূলতঃ NEP 2020ৰ অধীনত এতিয়াৰে পৰা আমাৰ ডিগ্ৰী কোৰ্চ 4 বছৰীয়া হ'ব আৰু ইয়াতে মাল্টিপুল এণ্ট্ৰি এণ্ড এক্সিটৰ অপশ্যন থাকিব। এটা বছৰতো কোনোবাই শিক্ষা গ্ৰহণ কৰি তাৰ পাছত তেওঁ বিৰতিও ল'ব পাৰে আৰু এবছৰৰ অধীনত তেওঁ এবছৰৰ পাছত তেওঁ চাৰ্টিফিকেট পাব, 2 বছৰৰ পাছত ডিপ্ল'মা, 3 বছৰৰ পাছত ডিগ্ৰী, 4ৰ্থ বছৰৰ পাছত তেওঁ ডিগ্ৰী উইথ অনাৰ্ছ আৰু 5ম বছৰ সেইকাৰণে তেওঁৰ পষ্ট গ্ৰেজুৱেট যিটো ডিগ্ৰী সেইটো এবছৰীয়া হ'ব। এটা